পৰিস্থিতি নৰ্মেল আছে, কমপ্লিটলি কণ্ট্ৰলত আছে। আৰু যোৱাকালি আমি 15জন ক্ৰাইম কৰিছোঁ আৰু আমাৰ FIR ৰেজিষ্টাৰ হৈছে আৰু আইনমতে যে প্ৰক্ৰিয়া আছে তো চলি আছে। আৰু কিমানজন মানুহক ইতিমধ্যে আপোনালোকে 15জন এতিয়াও চাৰ্চ অপাৰেশ্যন চলি আছে। এতিয়া আমি চাৰ্চ অপাৰেশ্যন চলি আছে। যোৱাকালি যিবিলাক মাৰণাস্ত্ৰ বন কৰ্মীসকলৰ লৈ যোৱা হৈছিলে, কিছু আমি দেখিবলৈ আগুলিক সংযোগ কৰা হৈছিলে, এইক্ষেত্ৰত হেৰাইছিল কিবা কি তথ্য আছে আপোনালোকৰ? 3টা ৰাইফল ডেমেজ হৈছে কিন্তু হৰুৱা নাই, চব ৰেকৰ্ড আমি চেক কৰিছোঁ, একাউণ্ট হৈছে। আৰু গুলি কি যথেষ্ট আৰ্মছ এমিউনিশ্যন কিছু আৰ্মছ এমিউনিশ্যন একো হৰুৱা নাই কিন্তু ডেমেজ হৈছে 3টা। বুলেট আছিলে বহুতখিনি? নাই, বুলেটটো চব ৰেকৰ্ড হৈছে, চব আছে। আজিৰ পৰিস্থিতি কেনেকুৱা? আজি কমপ্লিটলি কণ্ট্ৰলত আছে। আমাৰ RAF পেট্ৰলিং কৰি আছে, বেটেলিয়নৰ 3টা কোম্পানী আহিছে, আমাৰ IG BKD ছাৰ বি আছে আৰু গোটেইখিনি চিনিয়ৰ অফিচাৰ আছে। আমি পুৰা এৰিয়া পেট্ৰলিং কৰিছোঁ, এতিয়া পৰিস্থিতি কমপ্লিটলি আণ্ডাৰ কণ্ট্ৰল। ইণ্টাৰনেট সেৱাটো কেতিয়া আৰম্ভ হ'ব? আমি ইভেলুৱেশ্যন কৰি ল'ম, যেতিয়া ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কমপ্লিটলি নৰ্মেলত আহি যায় তো আমি কম্পিটেণ্ট অথৰিটিক জনাই দিম, তেতিয়া এইটো ডিচিজন ল'ব পাৰিম। আচ্ছা, শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে কিবা আহ্বান জনাব? মই চবকে আপোনাৰ মাধ্যমেদি অনুৰোধ কৰিম কি আমাৰ কোনো উৰা বাতৰিত যেতিয়া এইটো ভৰোসা কৰিব নালাগে আৰু আইনমতে আমাৰ প্ৰক্ৰিয়া আছে, আইনমতে চলিব লাগে, প্ৰশাসনক সহযোগ কৰিব লাগে। যিহেতু ছাৰ আপোনালোকে অনুসন্ধান চলাইছে, মানে ইয়াতে মানে তৃতীয় পক্ষ কোনো জড়িত থকা মানে সন্দেহ প্ৰকাশ কৰিব নেকি? এতিয়া আমাৰ বহুত প্ৰিলিমিনাৰী ষ্টেজত এইটো ইনভেষ্টিগেশ্যন আছে, আমি যেতিয়া তথ্য ওলাব আপোনাৰ লগত শ্বেয়াৰ কৰিম। আমি ল'ম, আমি 2টা 3টা মানুহ আইডেণ্টিফাই কৰিছোঁ, ডেফিনেটলি।